তেখেতে এনেকুৱা কাম কৰি যাব পাৰে। দাদাই চাগে আজি শান্তি পাব। আজিৰ দিনতো ইমান ধনী হেৰি মানুহ আছে, মহৎ মানুহ, ভাল লাগিছে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ মোক কৈছে বিকাশ নিউ ব্লগছ। আৰু আজি হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বাৰ্থডে। আৰু যোৱাকালি যিসকলে মোৰ ভিডিঅ'টো চাইছে সেইসকলে গম পায় যে আজি মই বিনামূলীয়াকৈ সদায় যাতায়াত সেৱা আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই বৰ্তমান ওলাই আহিছোঁ কোৰালগুৰিত। অকণমান বাৰু আপোনাৰ দেৰি হৈ গ'ল। আৰু এয়া চাওক, পিছফালে একদম ধুনীয়াকৈ বেনাৰ চেনাৰ আপোনাৰ লগাই দিয়া হৈ গ'ল। আৰু এজন আপোনাৰ প্ৰথমজন উঠিছে যাত্ৰী। এতিয়া আমি তেখেতৰ কেনেকুৱা লাগিছে সুধিম। কেনেকুৱা লাগিছে? ভাল লাগিছে, কথাটো গম পাই পেলাই তেওঁ কৈছে। আৰু তেওঁ জুবিনদাৰ বাৰ্থডে বুলি উপহাৰ হিচাপে দিছে, আৰু সেইটোও ভাল লাগিছে শুনি পেলাই। এনেকুৱাবোৰ সকলোৰে মানুহ আচলতে এনেকুৱা মানুহ পাবলৈ নাযায়। তেওঁলোকে এইটো কথা চিন্তা যে কৰিছে, সেইটো এটা বহুত ডাঙৰ কথা। আৰু জয় জুবিন দা। চাওক, অথনি ওলাই আহিলোঁ আৰু প্ৰায় 9টাৰ পৰা মানুহ উঠাই আছোঁ, নমাই আছোঁ, কিন্তু ইমান মৰম পাম বুলি আচলতে কেতিয়াও নাই ভবা। আপোনালোকে ইতিমধ্যে দেখিলে আৰু সকলোৱে বহুত হেৰি পাইছে, ভাল পাইছে। আৰু বিশেষকৈ দেৰগাঁও যি আচলতে বাপুজী মন্দিৰৰ ওচৰৰ আপোনাৰ কি কয় জননী আত্মসহায়ক গোটৰ যিখিনি মহিলা আচলতে, সেই মহিলাখিনিয়ে মোক যিখিনি মৰম দিলে সঁচাকৈ বহুত ভাল লাগিছে। আৰু এতিয়াও গাড়ী আপোনাৰ হেৰি কৰি আছোঁ, চলাই আছোঁ। আৰু প্ৰায় 3টামানলৈকে চলাওঁ, আৰু তাৰপিছত আপোনালোকক কি হয় মই দেখাই আছোঁ। বন্ধুসকল, মই এতিয়া যাবলৈ ওলাইছিলোঁ ঘৰ, কিন্তু দেৰগাঁৱতে আহি আছিলোঁ আৰু মানুহজন লগ পালোঁ। আৰু আপোনাৰ দুজন যাব আপোনাৰ পাঞ্জাৱ বেংক যাব। আৰু গম নাপায়, আৰু মই কৈছোঁ যে আজি ফ্ৰী দিয়া হৈছে আপোনাৰ জুবিন গাৰ্গৰ বাৰ্থডে উপলক্ষে। এতিয়া নব কি ক'ব আপুনি? কেনেকুৱা লাগিছে? ভাল লাগিছে বাৰু। জুবিন গাৰ্গ হৈছে ইমানখিনি, আজিৰ দিনতো ইমান ধনী হেৰি মানুহ আছে, মহৎ মানুহ, ভাল লাগিছে দেই। জুবিন গাৰ্গ হৈ ময়ো বাৰু এনেকৈ হেৰি কৰিছোঁ, ভাল লাগিছে। আগলৈ যাতে এনেকৈ আৰু এজন জুবিন গাৰ্গ হওকচোন। নমস্কাৰ। আজি সকলোৱে জানে যে দাদাৰ বাৰ্থডে, জুবিন দাৰ বাৰ্থডে আজি। মই ঘৰৰ পৰা আহি আছিলোঁ, তেনেকৈ দাদাজনে ক'লে যাবা নেকি ভণ্টি? তাৰপিছত মই বোলো যাম, মই ভাড়া দিম বুলি ভাবিছিলোঁ। তাৰপিছত গম পালোঁ যে তেখেতে আজি দাদাৰ বাৰ্থডে উপলক্ষে তেওঁ বিনামূলীয়াকৈ আমাৰ নিচিনা গ্ৰাহকখিনিক অনা নিয়া কৰিছে। সেইকাৰণে বহুত ভাল পালোঁ। আৰু তেখেতৰ মহানুভৱতাক শলাগ লৈছোঁ, যাতে তেখেতে এনেকুৱা কাম কৰি যাব পাৰে। দাদাই চাগে আজি শান্তি পাব। দাদাই এনেকুৱাই বিচাৰিছিলে যে আমাৰ নিচিনা সাধাৰণ মানুহবোৰ এনেকৈ সহায় কৰাটো বিচাৰিছিলে, আৰু তেখেতৰ মহানুভৱতাক মই শলাগ লৈছোঁ। আপোনালোকৰ ভাড়া মাৰি আছিলোঁ। এতিয়া মই বৰ্তমান আপোনাৰ কলগুৰিতে আছোঁ বাৰু। আৰু আপোনাৰ কলগুৰিটো পাতিছে আমাৰ লগত আপোনাৰ দাদা এজন আছে। এইখন আপোনাৰ চাইনবোৰ্ডখন লিখাই আছে বৰুৱা বামুণ গাঁৱৰ ৰেলগেটবাসী ৰাইজৰ সহযোগত। আৰু আমাৰ লগত বাৰু দাদা এজন আছে। দাদাখন এইফালে আহিব। এই কেনেকৈ হেৰি কৰিব, উদযাপন কৰিব আজি? প্ৰথম আজি আমাৰ বৰুৱাবামুণ গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ জুবিন দা বিহীন প্ৰথম জন্মদিনটো আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰথম আপুনি দেখিছেই হৈছেগৈ, মোটামুটি হৈছেগৈ। আৰু কিমান ৰাতিলৈ হ'ব? আমাৰ 6টা বজাত আপোনাৰ আৰম্ভ হ'ব। 6টাৰ পৰা 10টা বজালৈকে আমাৰ হ'ব প্ৰগ্ৰেম। কিবা বিশেষ প্ৰগ্ৰেম আছে নেকি? বিশেষ আছে। আপোনাৰ 6টা বজাত আমাৰ দাদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে আমাৰ মায়াবিনীটো বাঁহী বাদক 3জন আহিব, 3জন বাঁহী বাদক আহিব। তাৰ পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আহিব। আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ জনপ্ৰিয় শিল্পী ৰাজ কিশোৰ আৰু অংশুমান কলিতাৰ গীতৰ শৰাই। এয়া চাওক, একদম ধুনীয়াকৈ আপোনাৰ জুবিন গাৰ্গৰ যিবিলাক ফটো আছে চব সাৰি দিয়া হৈছে। বন্ধুসকল, এতিয়া প্ৰায় 3টা বাজিব হ'ল। আৰু এতিয়া মই আপোনাৰ দেৰগাঁৱতে দেৰগাঁও কলগুৰি আহি আছোঁ। মানুহ যাকে পাইছোঁ তাকে উঠাইছোঁ। আৰু এতিয়া মই ঘৰলৈ যামগৈ, চাৰ্জো কমি আহিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ।